তো হেল্ল' গাইজ, মই স্বাগত জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ইউটিউব চেনেললৈ। এইটো চেনেলত মানে গাইজ ব্লগ ভিডিঅ'ত ঢালিম, মানে ক'তবা যাম আৰু কি কৰোঁ এইবিলাকে দেখাম। মানে লাইফ ষ্টাইলো হ'ব আৰু ক'তবা ঘূৰিব যোৱাও ভিডিঅ' বনাম। মানে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আজি কি কৰোঁ আমি চব দেখাম। সেই গাইজ বস্তু এটা দেখাম, চাব দেই আপোনালোকে। এইডাল চাওক গাইজ, সাপ মানে মৰা সাপ। কি চিষ্টেমত আছে মানে একদম ভাবিব নোৱাৰি। মানে চাওক না গাইজ, বাঁহ গছত মানে মৰি আছে। কেনেকা ইমান খাৰা বাঁহ গছজোপাত কি চিষ্টেমত মৰি আছে তাকে ভাবি আছোঁ। চাওক গাইজ, এইডাল সাপ মাথাটো ক'ত? এইটো কোৱা নেগুৰ তাৰে। এইবিলাক চাওক গাইজ, সাৰবোৰ কেনেকৈ ওলাইছে। ওপৰত আছে কিমান ওখ? অলপ বেছি ক'ত মাথাটো দেখি নাই পোৱা? মাথাটো নাই, মাথাটো তলত পৰিলে বোলে। মানে বাঁহ কাটিব আহিছিলোঁ যে গাইজ, এই পটকে চুই পাইছিলোঁ আৰু জংঘলৰ মাজত কি থাকে দেখিছ? এইটো লগৰটো, আমি দুটাই ঘূৰি ফুৰোঁ মতা মাইকী নিচিনাকৈ। ডেইলি লগ পাব আমাৰ দুটাকে ভিডিঅ'ত। আৰু এইবোৰ চাওক গাইজ, ধান পকিছে। মানুহবোৰৰ কি ধুনীয়া আছে, লাঙি চাঙি পাতি থৈ দিছে আৰু চৰাই খেদাবৰ কাৰণে। আৰু আমি এতিয়া বাঁহ কাটিম, যিহেতু আমি গড় বনাম। বিয়া পাতিব লাগে, বিয়া পতা বয়স হৈ গ'ল। বিয়া পতাৰ আগত গড়টো বনাই ল'ব লাগিব না। নতুন ফোন আহি গ'ল আৰু নতুন মোবাইলত ভিডিঅ' বনাই আছে। এইটো পূৰা বাকচটো লৈ আহিছোঁ, পুৰণি মোবাইলটো ইয়াত আছে। এই বনুকতি, ফোন আহি গ'ল। এইটো পক' গ্ৰীণ কালাৰ। কেমেৰা কথা বৈদ্য ডাঙৰ ডাঙৰ। এই মিতো চল চলা যা। আৰু গাইজ, এতিয়া আমাৰ ঘৰটি। আৰু এতিয়া পূৰা মোবাইলত ছেটআপ কৰিব লাগিব, অলপ কিবা কিবি ইমেইল চিমেইল খুলিব লাগিব। ইয়াত ইউটিউব চেনেলটো লগ ইন কৰিম। এই কি হৈছে তৎকেইটাৰ? বাপৰে বেয়া গৈছে। সেই গাইজ, এতিয়া আমি আছোঁ মানে এই পথাৰত। এয়া আমাৰ বগৰী ফুল ফুলি আছে। এয়া চাওক গাইজ, ইমান ধুনীয়াকৈ ফুল ফুলিছে। লাগিব আৰু মানে বিলাতী বগৰী। আৰু লগৰটোৱে মই মানে চাফা কৰি আছোঁ। চা ইমান হেণ্ডচাম বয়। হ'লে কি হ'ব গাইজ, বিয়া পাতিলে আৰু দেই। ছোৱালীবোৰে যদি চাই আছ মানে চকু নিদিবি। এনেই কৈছে চাহ গাইজ। এইটো চাওক, এইটো পুখুৰী। আৰু গাইজ, মই অলপ ভিডিঅ' বনাইছোঁ। মানে লগৰটোৱে কৰিছে কামখিনি, ময়ো কৰিম। মানে ভিডিঅ'টো হ'লেও জৰুৰী না গাইজ। কি ক'ম কি নক'ম একো নাতি গুৰি পোৱা নাই মানে। আৰু ইয়াত ভেন্দিও আছে, বাৰিষা ৰুইছিলে যে। আৰু তামোল পুলি, পিনে নাৰিকল পুলি আছে আৰু কিবা কিবি পুলি আছে আৰু মানে চব পিনে পথাৰ গাইজ। ইমান ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। ইছ ৰাম, মা কছম, জীয়াই থাকিব হ'লে কষ্ট কৰিবই লাগিব গাইজ। মই বেলচাও মাৰোঁ, চব কৰোঁ দেই গাইজ। মানে মই নহয়, মোৰ লগৰটোও কৰে। দুখীয়া ঘৰৰ ল'ৰা, কৰিবই লাগিব। কাম চাম কৰি হৈ গ'ল, মানে গধূলি হ'ল আৰু বৰষুণ আহিব। এইটো চাওক, ইমান ডাঙৰ কোৰ, আৰু মোৰ কোৰখন চাই ইমান সৰু। এইখন কোৰত কাম কৰিছোঁ গাইজ, কি কৰিবি, উপায় নাই। এনেকুৱা মিনি কোৰ দেখিছে নাই আপোনালোকে? কমেণ্ট কৰি জনাবচোন। অঁ গাইজ, এই ফুলপাহ না, এই ফুলপাহ চা গাইজ, ইমান ধুনীয়া লাগিছে। হোৱাইট বগা ফুল নহয়, জবা ফুল। অঁ জবা ফুল গাইজ, চাওক ইয়াত কলি, এইবোৰ কলি। আচ্ছা, এই পৰা হোৱাইট জবা ফুল, বগা জবা ফুল। ৱাও, লুকিং লাইক এ ৱাও। আমাৰ যে গাইজ চাংঘৰ, মানে আমি মাটিঘৰত থাকি বেয়া পাওঁ একচুৱেলি। মানে চাংঘৰটো আমাক লাগেই গাইজ। চাংঘৰ নহ'লে কাম নাই জীৱনত। মন গ'লে ওপৰৰ পৰা মুতিবি, চব কৰিব পাৰে মানে চাংঘৰত গাইজ। আৰু তলত গাহৰি বান্ধিবি, কুকুৰা চুকুৰা আহিব, পিম্পিৰি মানে ভাত খাইখিনি সাৰি দিলেই হ'ল, তলত পৰি যায় আৰু কুকুৰা গাহৰিয়ে খাই দিয়ে, বিন্দাছ আছে। মাটিঘৰ হ'লে মানে বটল তাক চাফা কৰি তাক, নাই এইবিলাক নাই আমাৰ চিষ্টেম। আৰু গাইজ, এতিয়া চব কথা বাদ দি আমি কলগছজোপা ৰুব যাম, লগৰটোৱে মই। বাহুবলী দাঙি দে আকৌ, বাহুবলী। আৰু গাইজ, সেইবিলাক কুকুৰা হাঁহ, কুকুৰা নহয় হাঁহ, হৈ ইয়াত আছে কুকুৰখন, ব'ল লৈ গৈ আছোঁ। এয়া চাওক গাইজ, হাঁহ কুকুৰা আছে, চব আছে। আৰু গাইজ, এইটো আমাৰ ঘৰ নহয় দেই, আমাৰ বাহঁতৰ ঘৰ, মানে আমাৰ মাক বৌহঁতৰ ঘৰ। সিহঁতৰ ঘৰত আহিছিলোঁ। আৰু বগৰী চগৰীবিলাক আমাৰ নহয় আকৌ। আৰু এতিয়া কলগছজোপা ৰুব যাম। গধূলি হৈ গ'ল,
আৰু কোৱালিটি কেনেকুৱা আহিছে মই নাজানো নতুন মোবাইলত বনাই আছোঁ মানে আজি আহিছিলেও আপোনালোকক নতুন দেখাইছিলোঁ যে সেইটোৱে হয় মানে চলো ৰুব লাগে কাৰণ ইয়াৰ পৰা ৰৈ দিছোঁ ভাই নাৰিকল চা হা গাইছ নাৰিকল চা না সেইটো নাৰিকল আৰু ইয়াৰ পৰা ওলাইছে নাৰিকল গছজোপা কি ধুনীয়া চা ৱাও চ' বিউটিফুল আৰু ইয়াত হালধি ৰোৱা হৈছে